হেল্ল' হেৰি মই এতিয়া যে শাৰীখন পিন্ধিছা নাই তুমি বাৰু পিন্ধিবাচোন দেই পূজালৈ মই নতুন এযোৰ দিম বাৰু কিয় টেনশ্যন লৈছা একো নাই তুমি আৰু মই এইটো কি কোনে জানে একো নহয় দিয়া আৰু প্ৰেম খৰা নাযায়তো হৈ যায় একো নাই চলিব বাৰু কিবা কিবি খালানে নাই কি নাই খোৱা নেকি তুমি নোখোৱা যদি ময়ো নাখাওঁ যোৱা বাদ দিয়া আৰু তেনেহ'লে হ'ব দিয়া যি হ'ব হ'ব আৰু দেউতা ক'লে গ'ল আপুনি আহিছেনে নাই ফাইলখন কি কৰিলা? ফাইলখন কিহৰ ফাইল ফাইল এখন দিছিলো কাগজ এখন দিছিলো যে এইখন মইচোন ফালি পেলালো হেল্ল' নাই এয়া ভাত খাই উঠিছোহে তুমি 3টামান বজাত যোৱা কথা আছিলে নাই নাই মই তুমি খালা কিয় সেইদিনাখন গৈছোহে মৃত্যুঞ্জয় মন্দিৰলৈ আকৌ যাবানে নাই হা কিয় 7টা বজাতে যায়নে মানুহ পাৰি যাব কিয় গা চা ধুব লাগে নেকি আকৌ হা গাও ধুব লাগেনে হ'ব মই ধুই যাম বাৰু ঠিক আছে তুমি 3টামান বজাত কৈ দিবা মোক কথাটো এতিয়াই ভাত খাই নেকি পাৰি খাব পাৰি কিয় নোৱাৰিনো মই সেইদিনাখন গৈছিলোঁ নহয় তুমি ক'বা মই নাখামনে নাই কিয় 3টা বজাতনো যাব লাগেনে হ'ব তুমিনো কৈছিলাচোন সেইদিনাখন মোৰ কথা ক'বা মই তোমাৰ কথা কিয় নুশুনিম শুনিম দেহা ধৰিত তুমি এনেকৈ ক'লা বুলি মোৰ কি হেৰি হ'ব নেকি ঠিক আছে ৰ'বাচোন তুমি কি কৰি আছা নাই ময়ো এয়া বিচনাতে মই বিচনাতহে আছিলোঁ ইয়াৰ কেতিয়া পালোহি মা বচা আমি আহিছোঁ আজি খিচিৰি টিভিৰ পৰা আপোনালোকে দেখি আছে খিচিৰি টিভিৰ আমি সন্ধান বিচাৰি ফুৰোঁ বোকাৰ পদুম আজি আমি আহিছোঁ এজন ব্যক্তিৰ ওচৰলৈ তেওঁ একদম সুখ্যাতিৰে পাছ কৰিছে আমাক দেখুৱাইছে ক'ত গৈছ আমাক দেখুৱাইছে আমি তেওঁৰ ওচৰত আজি আহি উপস্থিত হৈছোঁ মানে এতিয়া আপুনি যে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে মানে কি ক'ব বিচাৰে মই এইবাৰ আপোনাৰ 3rd ডিভিজন 3টা লেটাৰ পাইছোঁ এইবাৰ কেমেৰামেন 3rd ডিভিজন 3টা লেটাৰ গামোচাখন দিবা তেওঁক আমি গামোচা পিন্ধাইছো আৰু এয়া চেণ্ডেলৰ বটন এটা দিছো থেংক ইউ সেয়া আপুনি এতিয়া কি ক'ব বিচাৰে মানে মই নতুনকৈ এটা বিজনেছ খুলিম বুলি ভাবিছোঁ কি বিজনেছ কৰিম ভাল কিবা এটা কৰিম কিমান দিনৰ পিছত এয়া হ'ব পৰিকল্পনাটো মই বহুত ভয়ংকৰে আপোনালোকে এইবোৰ এটা বিজনেছ দেখিবলৈ হ'ব তো চাই থাকক খিচিৰি চেলফি এখন মাৰি দিয়ক আমাৰ গেছ ভাল কৰা কুকাৰ ভাল কৰা আছে নেকি বাইদেউ গেছ ভাল কৰা কুকাৰ ভাল কৰা আছে যদি লৈ আহক গেছ কুকাৰ ভাল কৰা আছে নেকি দাদা বাইদেউ গেছ ৰ'বা ভাইটি কি আছিল ক'ত দেখিছিলোঁ দেখিছে নেকি মই ৰিপৰ্ট কৰিছিলোঁ বাতৰি এটা মই সেই গামোচাখন বোলে আকৌ বোলে ভাল বিজনেছ কৰা বোলে কি কৰিব লকডাউনৰ গেছ ভাল কৰা হৈ গ'ল গেছ ভাল কৰা কি কৰিব লকডাউনে চব শেষ কৰি দিলে পঢ়া শুনা আদি কৰি একো নহয় আছো থাকিম তোমাৰ একো নহয় ব'লা আমাৰো গেছ এটা আছে ভাল কৰিব গেছ কি হ'ল তই মোক খুনিয়ে মাৰিছে যা বাপেৰৰ ৰাস্তা এইটো কেনেকে গম পালে মোৰ বাপেৰ ৰাস্তা বুলি কি মানে মোৰ লগত কি জেং কৰিম বুলি ভাবিছা নেকি নহয় তইহে মোক ক'লে তই চাই আহিব পাৰ নাই এটা সময়ত নগাঁও কপাই দিছোঁ আৰে মই মাটিৰ তলত কপি থকা মানুহ বুজিছে নাই ভূমিকম্প আহিলে মই এতিয়া আহি আছো আজ তোমাক আমি শেষ কৰি দিব
কি হ'ল বে এইটো কোনে ঐ যোদ্ধা এটা অসমৰ ৰেফাৰী এটা লাগে সেইটো মই আছোঁ ইনষ্টাগ্ৰামত পষ্ট এটাও দিলোঁ নেকি দিল এয়া আমি এতিয়া যুদ্ধ লাগিম 4 লাগিলে কমহাৰণ কৌৰৱ পাণ্ডৱ দুয়ো পক্ষে বীৰ যোদ্ধা পৃথিৱী কম্পিল লাগিলে কমহাৰণ কৌৰৱ লাগিল